কেনে কেনে মাল মাল কেনে কেনে হৈছি হাসুমেল মজা এইটো চাই ল চিকেন চিকেন কেনে মাল কেনে হৈছি মুরগি মাল কেনে গরম খাই থাক নরম নরম লাইক কমেন্ট শেয়ার করবে আর কালি নতুন ভিডিও দেখাম আমি তেতিয়া আপনারা খাই চাব পারে দেখছে না নাই কোনো ভেজাল নাই নো প্রবলেম আমরা লাইক নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি কি খাম জানানে লোকেল মুৰ্গী কলপাতাত দি টন টনা টন 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 তাৰা খাব লাগিব জানা আজি হে তোমাৰ কি বুলি কয় এইটো শহৰ বুঢ়া আমাৰে খাও বুঢ়ী আমাৰে মুৰ্গী এটা আনা হে কলপাতাত দিম খামে জানা আপোনালোকে চাব হে ভিডিওটো এই মুৰ্গী আমি খামে খাও বুঢ়ী আমাৰে শহৰ বুঢ়া আমাৰে চাই থাকক ভিডিওটো কি হয় কি বনাব গৈছে কেনে লাগে চাই থাকচোন টন টনা টন ফাইনালি হৈ গ'ল এইটো মুৰ্গী কাটা কুটা আমাৰ হৈ গ'ল আৰু এইটো হৈছে মেছকা টেঙাৰ পাত আপোনালোকে কোনেবা কি কয় নাজানো কিন্তু আমি মেছকা টেঙা বুলি কওঁ এইটো হৈছে নৰসিংহ বুলি কয় কিছুমানে নহৰু জলকীয়া আদা আহি পোৱা নাই এয়া হৈছে নিমখ আদাটো বাৰু পিছত দিলে হ'ব ঠিক আছে এতিয়া আমি ভিতৰত অকণমান বস্তুবিলাক দি দিওঁ কেনে হয় আপোনালোকে চাই থাকিবচোন জলকীয়া নহৰু নৰসিংহ আৰু জলকীয়া এইবাৰ দিম নিমখ বাস নিমখ জলকীয়া নহৰু এইটো কি কয় কলপাত দিয়া সুমেল কলপাতখন দিয়া কলপাতটো দি এখন দি বাস এটা চাউটিকো মাটিত দুখাই দি মাটিত কৰি বাস ফাইনেলি মেৰাম ধুনীয়াকে মুৰ্গী কাউৰী পৰে কলৰে পাততে মেৰাই ভাজে লগৰ সমনীয়াই দেখিলে খাব খোজে কলৰে পাততে মুৰ্গী বহে দিয়াচোন আৰু দি মেৰাই পুৰি যাম উৰাই ঘূৰাই এইটো এক পাত্তা দিলো এইটো এবাৰ বান্ধি ল'ম আপোনালোক কৰি খাই চাবচোন কেনেকুৱা লাগে এইডাল আমাৰ ৰচা আহি গ'ল চব ঠিক ঠাক হৈ আছে মানে কোম্পানী টাইপ বান্ধি দিলো বাস এইখিনি বাৰু অকণমান তহনকে বান্ধি লওঁ বাস সাউন্ড দেখা যাক বৰ্তমান কলৰ পাতৰ মাংস হও অৱস্থা চাও অকমান খচেৰি চাও কি হৈছে
কি কণ্ডিশ্যন হৈ আছে অকণমান চাওঁ সিজিল নে সিজা নাই কি হৈছে বাৰু চাওঁ এয়া বাৰু মুৰ্গী হৈ আছে না কিবা বেলেগ বস্তু হৈ আছে উঠালেহে গম পাম চাওঁ কি হৈছে বাৰু হৈছে অলপমান মজা মজা চলো बाद में देखा जाएगा কি হৈছে এতিয়া আমি চিকেন দেখা যাব ফাইনেলি আমি খুলিম এখন হাত বাৰু কেমেৰা ধৰি আছো wow কেনে মাল কেনে হৈছে হাসুমেল মজা এইটো চাই লওক চিকেন মজা কলপাতৰ দি কি মজা মোজাং সুমেল খা খা গরম গরম খাই থাক गोथाव जामारदोंलै मजा हा iya khai thật khai cho mình ha tháp đụp কলপাত সলপাত গুছাই দিয়া চিকেন কেনে মাল কেনে হৈছে মুৰ্গী মাল কেনে গৰম খাই থাক নৰম নৰম শুকাই দিয়া চাই গিলা সুমেল কেনে হৈছে লাইক কমেন্ট শেয়ার করবা দিয়ে আর কালি নতুন যে ভিডিও দেখাম আমি তেতিয়া আপনারা খাই চাব পারে দেখছেন না নাই কোনো ভেজাল নাই নো প্রবলেম আমরা লাই ইজ নাথিং অট পেশনিং টট পেশনিং মুরগি খাইলিং হা গরম 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 মুরগি গরম লগত যদি লোৱা এটা বংলা জ্বালা হা গরম গরম মুরগি গরম কেনে সোৱাদ সুমিল হে আবু কেনে এটা পিয়াজো খাই দিব লাগবতো খাই আছো আপোনালোকে খাব কি ধুনীয়া মাল মেটেল শিউল মুচি খাওয়া কথা হা সুমেল কেনে হৈছে এবাৰ কও আৰু কালি খাবি না
কলপাতত দিয়া মুৰ্গী এটা মুৰ্গী খাই শেষে কৰিলোঁ আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো এটা মুৰ্গী এনেদৰে কি খাইছি মই বুজাই দিলোঁ গলক গেলি এই ভিতৰত দিয়া পাত নৰসিংহ আৰু মেচকটেঙাৰ পাত এই হৈছে একৈ মাল শিঙুল মুচি মুচি খাওঁ কথা আপোনালোকৰ ফাইনেল এবাৰ বনাই খাই চাবচোন ধাবাত হোটেলত কিয় যাব লাগে ইমান টকা খৰচ কৰি নিজৰ ঘৰৰ মুৰ্গী নিজৰ ঘৰৰ কথা নিজৰ আদা নিজৰ জ্বালা কলপাতত মেৰাই দিয়া জুই দিয়া পুৰি দিয়া খাই দিয়া কেনে হৈছে আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা দি আৰু আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইবো কৰিব সাবস্ক্ৰাইব কৰিব এবাৰ হাই দি আৰু বাই বাই দি বাই বাই আকৌ নতুন নতুন ভিডিঅ'ত লগ পাম আশা থাকিল আপোনালোকে চাই থাকিব আৰু খাবাক দিলে একো নাই খাবাক দিলে গোটেই শেষ হৈ গ'ল এই পাতখিনি ৰৈছি এনেকৈ খাইছোঁ উগাৰ আহি গৈছে সঁচাকৈ মজা খুব মজা ভিডিঅ'টো আমি ইমানতে সামৰি মাৰিলোঁ আপোনালোকে চাব ভিডিঅ'টো আপোনালোকক ইমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাই দেখুৱাইছোঁ যদি আপোনালোকে নাচায় মোৰো বেয়া লাগে ভাই অলপমান লাইক কমেণ্ট শ্বেয়াৰ কৰিব আকৌ যাতে নতুন নতুন বস্তু দেখুৱাব পাৰোঁ আপোনালোকক এইখিনি কৈ আজি সমাপ্ত কৰিলোঁ বাই 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 দিছোঁ মেল আকৌ লগ পাম কালি আকৌ লগ পাম কালি বাই বাই